এই চিনেমাখনে ইয়াত প্ৰথম 4 সপ্তাহ অসমৰ প্ৰতিটো হলতে আৰামছে থিয় দি থকাৰ পিছতো ই 5 নম্বৰ সপ্তাহতো আৰামছে অসমৰ প্ৰতিটো হলত এতিয়াও আছে। ৰত্নাকৰে ইয়াৰ প্ৰথম 4 সপ্তাহত এক ভাবিব নোৱাৰা বক্স অফিচ কালেকশ্যন কৰিবলৈ সক্ষম হৈছে। চ' এইটো কথা সকলোৱে জানে যে ৰত্নাকৰে ইয়াৰ ৰিলিজ হোৱাৰ দিনাখন প্ৰথম দিনাখনে 41 লাখ টকা সংগ্ৰহ কৰি সকলো অসমীয়া চিনেমাৰ ৰেকৰ্ড ভাঙিছিল। আৰু সেইটো হিচাপত ৰত্নাকৰে ইয়াৰ প্ৰথম সপ্তাহত টোটেল বক্স অফিচ কালেকশ্যন কৰিছিল 3.31 কোটি টকা। অসমীয়া চিনেমাৰ কাৰণে সঁচাকৈ এক ভাবিব নোৱাৰা ৰেকৰ্ড হয়। সেইদৰে ৰত্নাকৰৰ কালেকশ্যনে মাত্ৰ 2 সপ্তাহতে 6 কোটি ঘৰত ভৰি দিবলৈ সক্ষম হয়গৈ। অৰ্থাৎ ৰত্নাকৰে ইয়াৰ প্ৰথম 2 সপ্তাহতে টোটেল বক্স অফিচ কালেকশ্যন কৰিছিল 6.10 কোটি টকা। আৰু যদিহে ৰত্নাকৰৰ ৱৰ্ল্ড ৱাইড বক্স অফিচ কালেকশ্যনৰ কথা পাতোঁ, অৰ্থাৎ যিহেতু ৰত্নাকৰখন অকল অসমতেই লগোৱা নহয়, অসমৰ বহুতো বাহিৰৰ হলতো লগোৱা হৈছে ৰত্নাকৰ চিনেমাখন। সেই হিচাপত ৰত্নাকৰৰ টোটেল ৱৰ্ল্ড ৱাইড বক্স অফিচ কালেকশ্যন হৈছে 6.63 কোটি টকা। আৰু যদি আপোনালোকে প্ৰথম 2 সপ্তাহৰ কোনদিনা কিমান টকাৰ বক্স অফিচ কালেকশ্যন কৰিবলৈ সক্ষম হৈছে তাৰ বিষয়ে ডিটেইলছ ভিডিঅ' জানিবলৈ হ'লে তেতিয়াহ'লে লিংক ইন দ্য ডেছক্ৰিপশ্যন, তাত গৈ তোমালোকে চেক কৰি চাব পাৰা। এতিয়া কথা পাতোঁ ইয়াৰ 3 নম্বৰ আৰু 4 নম্বৰ সপ্তাহত অৰ্থাৎ থাৰ্ড উইক আৰু ফ'ৰ্থ উইকত টোটেল কিমান কালেকশ্যন কৰিবলৈ সক্ষম হ'ল চিনেমাখনে। গতিকে ৰত্নাকৰে ইয়াৰ প্ৰথম 4 সপ্তাহত টোটেল ৱৰ্ল্ড ৱাইড বক্স অফিচ কালেকশ্যন কৰিছে 8.93 কোটি টকা। আৰু 4 নম্বৰ সপ্তাহ যোৱাৰ পিছতো অসমৰ প্ৰায় 70% হলত এতিয়াও বৰ্তমানো ৰত্নাকৰ চলি আছে, যোনটো অসমীয়া চিনেমাৰ কাৰণে প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে। গতিকে এতিয়া এইটো চাবলৈ ভেৰি ইণ্টাৰেষ্টিং হ'ব যে আচলতে ৰত্নাকৰে ইয়াৰ 5 নম্বৰ সপ্তাহত টোটেল বক্স অফিচ কালেকশ্যন কিমান কৰিবলৈ সক্ষম হয়। কোনে কোনে ভাবা যে ৰত্নাকৰে ইয়াৰ 5 নম্বৰ সপ্তাহত 10 কোটি ঘৰত ভৰি দিবলৈ সক্ষম হ'ব, তলত কমেণ্ট কৰি মোক জনাবা। বাদ বাকী মই এনেকুৱা সকলো ধৰণৰ সৰু বৰ আপডেটছবোৰ মোৰ চেনেলত দি থাকোঁ। গতিকে এনেকুৱা ধৰণৰ সৰু বৰ আপডেটছবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু মষ্ট ইম্পৰ্টেণ্ট বেল আইকনটো বজাই ৰাখা।